হেল্ল' এভৰিৱান, মই আজি আপোনালোকক ঔটেঙা আচাৰ বনাই দেখুৱাম। প্ৰথমতে ঔটেঙা দুটা কাটি লৈছোঁ ভালদৰে জোখত। তাৰ পৰা এনেদৰে এগিলাচমান পানীত ঔটেঙাখিনি দি আমি 5 মিনিটমান সময়ৰ বাবে সিজাই ল'ম। আপোনালোকে চাগে সকলো ঔটেঙা খাই প্ৰায় ভালেই পায়, বহুত কমহে আছে চাগে ঔটেঙা খাই বেয়া পোৱা মানুহ ন। এইখিনি আমি সিজিব দিম 5 মিনিট সময়ৰ বাবে। আমাৰ ল'ৰাই মোক অলপ হেল্প কৰিছে দেই সিজোৱাত, কাম কৰাত খুব উস্তাদ, চকী লৈ আহি গৈছে মোক সহায় কৰিবৰ বাবে। আপোনালোকে বেয়া নাপাব দেই। তাৰ পাছত আমি এটা ফুটা থকা খৰাহীত এইখিনি আমি টুকি ল'ম। টুকি এবেলা টান ৰ'দত দিম। তাৰ ৰ'দত শুকাই থাকে মানে আমি এখন কেৰাহীত 1 কাপমান তেল গৰম কৰি ল'ম আৰু সেইখিনি ঠাণ্ডা কৰি ৰাখিম। এইখিনি আমাৰ গৰম হৈ গৈছে, এইখিনি ঠাণ্ডা হ'বলৈ দি ইয়াৰ বাবে আমি মছলাখিনি যোগাৰ কৰি লওঁ। 5 ফোৰণ লাগিব, সৰিয়হ, জিৰা আৰু শুকান জলকীয়া কেইটামান। আমি এইখিনি এখন কেৰাহীত অলপমান ভাজি তাৰ পাছত সেইখিনি আমি অলপ খহটাকৈ গুড়ি কৰি ল'ম। আৰু এইখিনি আমি পাছত খৰাহীটোৰ পৰা অলপ মুকলিকৈ মেলি দিম শুকাবৰ বাবে ভালদৰে। যেতিয়া শুকাই যাব, পানীখিনি নিয়ৰ হ'ব, তেতিয়া আমি এখন কেৰাহী তেল অলপ দি ল'ম আৰু এইখিনি আমি তেলখিনি ঢালি দিম। তেলখিনি গৰম হ'লে এইখিনি আমি ইয়াত ঢালি দিম। তাৰ পৰা এইখিনি অকণমান লৰাই 1 মিনিট বা 2 মিনিট ভাজি তাত আমি সেই আধা গুড়ি কৰি লোৱা মছলাখিনি তাত আমি ঢালি দিম। বেছি গুড়ি কৰিব নালাগে মছলাখিনি, অলপ কহটা কৰি ৰাখিলে ভাল হয় আচাৰৰ মছলা। আৰু হালধি 1 চামুচ, আৰু আন্দাজমতে নিমখ দিম। এই আচাৰখিনি আপোনালোকৰ খালে মুখত লাগি থাকিব, ঔটেঙাৰ আচাৰ। আৰু আমি আগতেই গৰম কৰি ৰখা আৰু ঠাণ্ডা হৈ আছে, এইখিনিত আমি সেই মছলাখিনি ঢালি দিম। ইয়াৰ পাছত ভিনেগাৰ 2 চামুচ দি দিব, তেতিয়া আচাৰখিনি বহুত দিনৰ বাবে বেয়া হৈ নাথাকে। মোৰ দিবৰ বাবে থাকি গ'ল আপোনালোকক দেখাবৰ বাবে। এনেদৰে বনাই ঔটেঙা আচাৰ। যদি মোৰ এই ৰেচিপিটো ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহোঁ, বাই বাই। পুনৰ লগ হ'ম নতুন এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।